Hi everyone, welcome to my channel. আজি মই আপোনালোকক দেখাম Oppo Find Xৰ বিষয়ে। তো বলক ভিডিওটো ষ্টাৰ্ট কৰো। তো Oppo Find Xৰ মেইন প্লাস পইণ্টটো কি হৈছে হেতু হৈছে ইয়াৰ ডিজাইনটো। Oppo Find X তো বেলেগ ফোনৰ তুলনাত দেখিবলৈ বহুত ইউনিক হয় আৰু সেইবাবে ই মানে টেক ৰিভিউজৰ মাজত অলপ পপুলাৰ হৈছে। প্ৰথমতে আহো আমি ইয়াৰ ডিসপ্লেখনৰ ওপৰত। তো ইয়াৰ ডিসপ্লে সাইজটো হৈছে 6.42 ইঞ্চৰ আৰু ইয়াক Oppoয়ে নাম দিছে Panoramic Arc Skin। আৰু ইয়াৰ এক্সপেক্ট ৰেশিওটো হৈছে 19.5:9 আৰু ইয়াৰ স্কিন টু বডি ৰেশিওটো হ'ব 93.8%। ইয়াৰ পিছত আমি আহো ইয়াৰ বডিটোৰ ওপৰত। ইয়াৰ বডিটো টোটালি আপোনাৰ গ্লাছ ফিনিশ হৈছে আৰু ই হাতত লবলৈ অলপ স্লিপাৰী হ'ব, কিন্তু ইয়াৰ লুকস ওয়াইজ ই দেখিবলৈ বহুত ধুনীয়া হ'ব আৰু আপুনি এটা প্ৰিমিয়াম ফিল পাব এই Oppo Find Xত। এতিয়া আমি আহো ইয়াৰ কেমেৰাৰ ওপৰত। যেতিয়া আপুনি এই ফোনটো প্ৰথমে চাব ইয়াত আপুনি কোনো কেমেৰা দেখা নাপায়। বেক সাইডেও আপুনি একো কেমেৰা দেখা নাপায় আৰু ফ্ৰণ্ট সাইডেও একো কেমেৰা দেখি নাপায়। যেতিয়া আপুনি ইয়াৰ কেমেৰা আইকনটো টাচ কৰিব তো ই ওপৰলৈ স্লাইড হৈ যাব আৰু গোটেইকেইটা কেমেৰা আপোনাৰ ওলাই যাব ফোনটোৰ ওপৰৰ ফালে। তো ইয়াৰ ফ্ৰণ্ট কেমেৰাত ইয়াত 3G টেকনলজি দিছে। সেই 3D টেকনলজিত আপুনি ফেস ৰিকগনিশ্যন পাব আৰু ই মানে বহুত শাৰ্পলি ফেসটো ৰিকগনাইজ কৰিব পাৰিব আৰু ইয়াৰ পিকচাৰ কোৱালিটিও বহুত ভাল হ'ব। আৰু Oppoয়ে কৈছে যে এওঁলোকে যোনটো এই টেকনলজি দিছে স্লাইডিং আউট আৰু স্লাইডিং ইন, এই টেকনলজিটো বহুত ষ্ট্ৰাকচাৰটো বহুত ভাল হয় আৰু 3 লাখ প্লাস টাইম টেষ্টেডৰ পাছত এইটো সিহঁতে ফোনটোত দিছে যাতে এইটো স্লাইডিং হয় নোহোৱা কৰি থাকিলে যাতে এই স্লাইডিংটো বেয়া হৈ নাযায়। সেইকাৰণে তেওঁলোকে টেষ্ট কৰিছে 3 লাখৰো ওপৰত টাইম, মানে 3 লাখৰ ওপৰত টেষ্টিঙৰ পাছতহে এই টেকনলজিটো সিহঁতে Oppo Find Xত দিছে। তো আমি আহোঁ এতিয়া Oppo Find Xৰ সিকিউৰিটিৰ ওপৰত। যেতিয়া আপুনি ফোনটো হাতত ল'ব তেতিয়া দেখা পাব যে এই ফোনটোত কোনো ফিংগাৰপ্ৰিণ্ট স্কেনাৰ নাই আৰু বেজেললৈ চোৱাৰ কাৰণে ইয়াত ফিংগাৰপ্ৰিণ্ট দিবলৈ জেগাও নাই, কিন্তু ইহঁতে ভিভোৰ নিচিনাকৈ ডিসপ্লেৰ তলত ফিংগাৰপ্ৰিণ্ট দিয়াও নাই। তো ইয়াত এইটো ৱৰ্ল্ডৰ ফাৰ্ষ্ট এণ্ড্ৰইড স্মাৰ্টফোন হয় যিটোত আপোনাৰ ফেস ৰিকগনাইজেশ্যনৰ লগত ইয়াত আৰু এটা বস্তু আছে, সেইটো হৈছে আপোনাৰ 3D ষ্ট্ৰাকচাৰ্ড লাইট টেকনলজি। ই কি কৰে যেতিয়া আপুনি ফেস ৰিকগনিশ্যন কাম কৰিব হ'ব ই 15,000 ফেচিয়েল ডটছ, মানে আপোনাৰ সেই সেন্সৰটোৰ পৰা আপোনাৰ ফেসটোত 15,000 ডটছ পৰিব আৰু ইয়াৰ দ্বাৰা কি হ'ব ডিটেক্ট কৰিব যে এই ফেসটো ৰিয়েল হয় নে নহয় আৰু কোনো মানে ফেক নহ'ব, ফটো আন্ধাৰতো একো প্ৰবলেম নহ'ব। সেইকাৰণে এইটো ৱৰ্ল্ডৰ ফাৰ্ষ্ট এণ্ড্ৰইড ফোন যোনটোত এইটো টেকনলজি দিয়া হৈছে। আৰু যেতিয়া আপুনি ইয়াৰ ফ্ৰণ্ট কেমেৰাটোত অপেন কৰিব, মানে ফ্ৰণ্ট স্লাইড যেতিয়া কেমেৰাত স্লাইডটো ই ওপৰলৈ উঠি যাব আপুনি ইয়াৰ ফ্ৰণ্টত কেইটামান সেন্সৰ দেখা পাব। একেবাৰে ফাৰ্ষ্ট সেন্সৰটো হৈছে ফ্লাড ইলুমিনেটৰ, ছেকেণ্ডটো হৈছে ইনফ্ৰাৰেড কেমেৰা, থাৰ্ডটো হৈছে ৰেঞ্জিং সেন্সৰ, তাৰপাছত দেখিব আপুনি ৰিচিভাৰটো, তাৰপৰা পাব ফ্ৰণ্ট কেমেৰাটো আৰু আটাইতকৈ শেষত হ'ব আপোনাৰ যোনটো ফেস ৰিকগনিশ্যনত বেছিকেলি কাম হয় সেইটো হৈছে ডট প্ৰজেক্টৰটো। Oppo Find Xত আৰু এটা আপুনি বস্তু হ'ব সেইটো হৈছে 3D ইমোজি। এইটো Oppoয়ে নাম দিছে 3D ইমোজি। যেনেকৈ এপলৰ এনিমোজি, স্যামছাঙৰ আছে আপোনাৰ AR ইমোজি, সেনেকৈ Oppoয়ে দিছে 3D ইমোজি। তো এইটোৰ দ্বাৰা কি ক'ব আপুনি আপোনাৰ ফেসটোৱে যেনেকৈ যিটো আপুনি চেঞ্জ কৰিব আপোনাৰ ফেসটো সেনেকৈ সেই ইমোজিটোও চেঞ্জ কৰিব। তো আপুনি যেতিয়া মেছেজ কৰিব বা আপুনি আপোনাৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব তো বেছি ৰিয়েলিষ্টিক হ'ব আপোনাৰ ইমোজিবোৰ। তো এতিয়া আহোঁ ইয়াৰ পাৰফৰ্মেন্সৰ ওপৰত। ই পাৱাৰ্ড কৰিব, ইয়াৰ প্ৰচেছৰটো হ'ব আপোনাৰ স্নেপড্ৰেগন 845, 8GB ৰেম থাকিব, 256GB ফোন মেমৰি থাকিব আৰু বেটাৰী থাকিব 3730 mAh আৰু ইয়াত Oppoৰ আপোনাৰ লেটেষ্ট ভক্স চাৰ্জিং টেকনলজিটো আপুনি পাব। এইখিনি স্পেচিফিকেশ্যন চাই আপুনিতো অবভিয়াছলি গম পাইছে এইটো এটা ফ্লেগশ্বিপ ফোন। ইয়াৰ কষ্টটো এৰাউণ্ড 40,000 বা 35,000ৰ ভিতৰত হ'ব, কিন্তু ডিজাইন ৱাইজ এই ফোনটো দেখিবলৈ বহুত ধুনীয়া হয়। কিন্তু এইটো গম নাপাওঁ যে ইয়াৰ যোনটো স্লাইডিং আউট স্লাইডিং ইন টেকনলজি আছে সেইটো কিমান দিন লাষ্টিং কৰিব বা কিমান ডিউৰেবল হ'ব। Oppoৰ টেষ্টেডৰ মতেতো 3 লাখ টাইম প্লাছৰ ওপৰত সিহঁতে টেষ্ট কৰিছে, কিন্তু যেতিয়া ই জেনেৰেল কাষ্টমাৰ হাতত যাব তেতিয়া গম পাব ই কিমান ডিউৰেবল আৰু কিমান দিন ই লাষ্টিং কৰিব। কিন্তু Oppo Find Xৰ আপোনাৰ ইউনিক ডিজাইন আৰু ইয়াৰ ডিসপ্লেৰ ইউনিকনেছটোৰ কাৰণে Oppo Find Xটো বেলেগ ফোনৰ তুলনাত বহুত বেলেগ হয়। আৰু যদি আপুনি ল'ব বিচাৰে এই ফোনটো আপুনি ফোনটোৰ বিষয়ে চাওক, যদি আপুনি ল'ব বিচাৰে অবভিয়াছলি এই ফোনটো ভাল হ'ব। ভিডিঅ'টো চাই আপোনালোকে গম পালে যে Oppo Find Xত কি বস্তু আছে আৰু ইয়াৰ কি ফিচাৰ্ছ ইউনিক হয়। তো চোৱাৰ বাবে ধন্যবাদ। মই আপোনালোকক লগ পাম মোৰ নেক্সট ভিডিঅ'ত। থেংক ইউ।